ইলেকশন আহিব সেই কাৰণে তাত আকৌ বড়ো আৰু কাৰ্বি আৰু কুকি আৰু কাৰ্বি ৰেংমা আৰু কাৰ্বি কাজিয়া লগাবলৈ খুব চেষ্টা কৰি আছে। আপোনাৰ কি অনুৰোধ থাকিব? আমি আমাৰ অনুৰোধ আমি সজাগ হ'ব লাগে, চুপচাপ থাকিব নালাগে। আমি কাম কৰিব লাগে যে ট্ৰাইবেল সকলৰ মাজত কাজিয়া হ'লে আমাৰ একো নহ'ব, কোনো সাকসেস নহ'ব। আমি সকলোৱে ইউনাইটেড হ'ব লাগে বুলি ক'ব লাগে। স্যার কি আপুনি মইতো চিনি পাইছে, মোৰ নাম জয় কাঠাৰ। মই প্ৰেচিডেণ্ট অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স। অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্সটো কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও এই তিনিটা ডিষ্ট্ৰিক্টতে কৰে। আমাৰ উদ্দেশ্যটো টু ডিমাণ্ড অট'নমাছ ষ্টেট আণ্ডাৰ আৰ্টিকল 244A আৰু টু ষ্ট্ৰেংথেন দ্য 6th শিডিউল, যিটো 6th শিডিউল অলৰেডি আছে, কিন্তু 6th শিডিউল আছে হ'লেও BTCটো আমাৰ ইয়াতো কাৰ্বি আংলঙতো এইটো আইন মতে 6th শিডিউল মতে কামটো কৰা নাই। সেইকাৰণে যে আমি কাম কৰিব নোৱাৰোঁ। এতিয়া বোধহয় BTRতো অলপমান ইউজলেছে হৈ গ'ল নেকি। এতিয়া কাৰ্বি আংলঙতো তেনেকুৱা হৈ গ'ল। আমি 6th শিডিউল থাকোঁতেও আমাৰ প্ৰভিজনতে নকৰাৰ কাৰণে আমাৰ ট্ৰাইবেল মানুহ কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলঙত ৰিডিউচ হৈ গ'ল, একেবাৰে ৰিডিউচ হৈ গ'ল, লেছ দেন 50% হৈ গ'ল। যেতিয়া 1951ত কাৰ্বি আংলং বনাইছিলে তেতিয়া সময়ত ট্ৰাইবেল পপুলেশ্যনটো 96% আছিলে। এতিয়া 6th শিডিউলটো ইমপ্লিমেণ্ট নকৰাৰ কাৰণে স্পেচিয়েলি paragraph 2 subparagraph 7 মতে ইলেকশ্যন কণ্ডাক্ট কৰিবলৈ আৰু ভোটাৰ লিষ্ট বনাবলৈ আইনটো লটো নবনালে। সেইটো কাৰণতে চবকে নন ট্ৰাইবেল যিবিলাকে বাংলাদেশৰ পৰা, ৱেষ্ট বেংগল, বিহাৰৰ পৰা আহে চবকে ভোট দিবলৈ দিয়ে। সেইকাৰণে আমি আমাৰ পলিটিকেল ডেম'ক্ৰেটিক পাৱাৰটো, ডেম'ক্ৰেটিক ৰাইটছটো আৰু পাৱাৰটো নন ট্ৰাইবেলসকলে কাঢ়ি নিয়া হ'ল এতিয়া কাৰ্বি আংলঙত। সেইকাৰণে আমি ৰিজাৰ্ভেশ্যনো নাই, পলিটিকেল পাৱাৰো নাই, একো নাই। এতিয়া উই আৰ ডিপেণ্ডেণ্ট অন দ্য মাৰ্চি অফ বংগ সেনাছ এণ্ড বিহাৰ সেনাছ। তাত হ'লে স্যার আমি যেহেতু ৰাজনীতিভাৱে কিছুমান যেটো সমস্যা সন্মুখীন হৈ আছে, এইটো আমি ট্ৰাইবেল হিচাপে ৰক্ষণা কৰিবৰ কাৰণে কি ব্যৱস্থা লোৱাটো অতি প্ৰয়োজন? মই জানো, এইটো মাই ষ্ট্ৰং বিলিভ। আমাৰ নৰ্থ ইষ্ট, নট অনলি আছাম, বাৰু আমি আছামৰ কথাটো আগতে চিন্তা কৰি লওঁ। আছামত যিমান ট্ৰাইবেল মানুহ আছে সকলোৱে ইউনাইটেড হ'ব লাগে এইটো। কিন্তু এতিয়া আমাৰ মাজতে বা অন্য মানুহবিলাকে গভৰ্ণমেণ্ট এজেঞ্চিসকলে ইগনাইট কৰি দিয়ে, আমাৰ মাজত কাজিয়া কৰিবলৈ দিয়ে। এই যে কোকৰাঝাৰত আদিবাসী আৰু বড়ো কোনে কাজিয়া কৰাইছে? কাৰ্বি আংলঙত বড়ো আৰু ডিমাচা আৰু কাৰ্বিসকলক কোনে কাজিয়া কৰাইছে? এইবিলাক যদি চালে দেখিব এইটো গভৰ্ণমেণ্ট হাতৰ হাত আছে, গভৰ্ণমেণ্ট সকলৰ হাত আছে এইটো আমাক কাজিয়া কৰিবলৈ। আমি গভৰ্ণমেণ্ট চিফ মিনিষ্টাৰক আমি বিচাৰিছিলোঁ, এই যিমান কাজিয়া হৈছিল সেইবিলাক কিমান ৰায়ত হৈছে, এনকুৱাৰী কমিশ্যন তেওঁলোকে সদায় বনায়। কাজিয়া কৰাৰ পাছত সেই এনকুৱাৰী কমিশ্যন আমাক দিব লাগে বুলি কৈছিলোঁ। যদি আমাক নিদিয়ে তেতিয়াহ'লে এছেম্বলিত তেওঁলোকে প্লিজ কৰিব লাগে বুলি আকৌ আমি কৈছিলোঁ। কিন্তু এতিয়ালৈকে ৰিপৰ্টটো, এই এনকুৱাৰী ৰিপৰ্ট আমাক নিদিয়ে আৰু এছেম্বলিটো এইটো প্লেচ নকৰে। তাৰমানে গভৰ্ণমেণ্টৰ কিবা হাত আছে তাত। আৰু স্যাৰ যিহেতু বড়ো আৰু কাৰ্বিৰ মাজত, কাৰ্বি আংলঙত এটা ঘটনা নিউজত এতিয়া ভাইৰেল হৈ আছে, তাৰ বিষয়ে কি ক'ব? কাৰ্বি আৰু বড়োৰ মাজত কেনেকুৱা মিলাপ্ৰীতি থাকিব লাগে? সেইটো কাৰ্বি মাজত বুলি আপুনি ক'ব নালাগে। এইটো হ'ল বিজেপি সকলৰ বিজেপি ৱৰ্কাৰ্ছসকলেহে কাৰ্বি হয়, তেওঁলোকে বিজেপি ৱৰ্কাৰ্ছ হয়। তেওঁলোকে তাত এই ইলেকশ্যন আহিব সেইকাৰণে তাত আকৌ বড়ো আৰু কাৰ্বি আৰু কুকি আৰু কাৰ্বি, ৰেংমা আৰু কাৰ্বি কাজিয়া লগাবলৈ খুব চেষ্টা কৰি আছে। আপোনাৰ কি অনুৰোধ থাকিব? আমাৰ অনুৰোধ আমি সজাগ হ'ব লাগে, চুপচাপ থাকিব নালাগে। আমি কাম কৰিব লাগে যে ট্ৰাইবেল সকলৰ মাজত কাজিয়া হ'লে আমাৰ একো নহ'ব, কোনো সাকসেস নহ'ব। আমি সকলোৱে ইউনাইটেড হ'ব লাগে বুলি ক'ব লাগে। স্যার কি আপুনি যেহেতু